নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? সকলো ভালে আছে? মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ কাৰণে এটা বিশেষ দিন আৰু বলক বেছি দেৰি নকৰোঁ। ইফালেহে যায় ন, মই ইফালে যাবলৈ ধৰিছিলোঁ। দেখিব পিছে আমি আহি পাই গ'লোহি। এতিয়া প্ৰথমে যাওঁ, শৰাইখন আগবঢ়াই দিওঁগৈ। বাকী ক'ত ক'ত কি আছে চাওঁ। এইবোৰ আহিছোঁ আগতে, বহুত দিনৰ মূৰত আহিছোঁ। বলক চাওঁ তেতিয়াহ'লে কি হয়। বহুত বেলেগ কৰিলে। আমি যেতিয়া আহিছিলোঁ আজিৰ পৰা প্ৰায় 9 বছৰমান আগত এইবোৰ বনোৱাই নাছিলে বিল্ডিংবোৰ। এইবোৰ অতিথিৰ থাকিবৰ কাৰণে চাগে। এতিয়া সোমাই যাওঁ বলক, ভিডিঅ'টো চাই থাকিব সকলোকে। যদি ভাল লাগে লাইক এটা কমেণ্ট এটা কৰি দিব প্লিজ। পানী নাই, এটাতো নাই নে? এই বেছি ঠাণ্ডা। ঠাণ্ডা লাগিছে ন ইয়াতে ভিতৰত? কি খোজ কিমান বছৰ পিছত আহিছো আমি? বহুত বছৰ আগতে আহিছিলো আমি। ইয়াছো মুড়ি পেকেটটো ধান নামা আকৌ তুমি নামা। ইয়াতে মুড়ি দিম চাব, মাছ আহি যাব চাবা। তুমি নামা, এইটো খোলাচোন। মই তাইক ধৰো দিয়া। মাছ ধৰিব নাযাবা আকৌ। মোক ধৰি থাকা, মাছ আহি যাব চাবাচোন দেই। আমি দুটা ইহঁতে এইটো কিমান দূৰ পৰিক্ৰমা কৰিছিলোঁ আমি দুটাই। এইটো কেইবাৰ আজি মানে অলপ
অলপ নষ্টালজি হৈ গ'লোঁ এই গংগা পাৰৰ লগত মোৰ মানে বহুতখিনি স্মৃতি জড়িত হৈছে মোৰ আৰু মানুহজনৰ প্ৰায় 8-9 বছৰ মানৰ আগতে আমি আহিছিলোঁ ইয়াতে আৰু এইখনত মানে পৰিক্ৰমা কৰিলে বোলে যি ভবা যায় সেয়া পোৱা যায় আৰু সেই গতিকে আমিও পাইছোঁ তেনেকৈ আমি ভাল পাই থকাৰ পিছতে গৈছিলোঁ আজি মনটো কিবাকৈ ভাল লাগি আছে কথাবিলাক ভাবি তো আমি তাৰ পৰা অহাৰ পিছত গ'লোঁ এইফালে দোকানৰ ফালে গৈ কিবাকিবি ল'লোঁ চালোঁ বহুত বিৰাট ভোক লাগিছে যিহেতুকে শৰাইখন আগবঢ়াই দিলোঁ এতিয়ালৈকে শৰাই হোৱা নাই 12টা বজাত হ'ব তো গতিকে ভাবিলোঁ কিবা এটা খাই লওঁ মানে চাহ একাপকে খাওঁ আৰু দেহামনে ক'লে বোলে পৰঠা খাম গতিকে তাইলৈ পৰঠা আগবঢ়োৱা গৈছে আমি চাহ খালোঁ তেনেকৈ চাহ এটা খাই কৰি আৰু লাহেকৈ 12টামান বজাত ওলাই যাওঁ আৰু ভিতৰলৈ মই দেৰি হৈ যাব আমি লাহেকৈ যাবলৈ ওলাইছোঁ নামঘৰত 12টা বজাত মানে উদ্বোধন হয় ব'লা ব'লা ভিতৰলৈ ব'লা আগবঢ়া জেগালৈ যাবলৈ ওলাইছোঁ কি ল'লি তই কিবাকিবি ল'ব সৰু সুৰা বস্তু ল'লোঁ ঐ হেৰাই যাবা তুমি এইফালে আহা ক'ত যোৱা কি এইটো কালাৰ নালাগে বোলে বেলেগ এটা কালাৰ লাগে ব'লা বেগকেইটা কি কৰিলে মামী কেইটা বেগ বেগ এটা কিনি দিওঁ নেকি কেঁচুৱা ফ্ৰাই কুপন দে কুপনটো এফালে দি দিয়ক এই কুপন লৈ লয় ল'ৰাটো পকাত লওক হ'ব দিয়ক এইখনে হ'ব যাওঁতে তামোল খাবলৈ মন গ'ল ওপৰতে কাঠৰ ওপৰত তামোল খালে খাওঁতে তাৰপৰা গুটি ধৰি মাৰি দিলে ফেমিলি পৰি গৈছিলে নহয় ফেমিলি তাত পৰি সেইকাৰণে টেম্পু আনি হ'ল হেমন্তই এইটো ভাল কৰিছে ধুনীয়া বস্তু বনাই দিছে যাওঁ হা গানটা নুশুনো ভিডিঅ'হে হ'ল তো আমাৰ সকলোখিনি কাম হৈ গ'ল আমি শৰাই দিলোঁ প্ৰসাদ খালোঁ সেৱা কৰিলোঁ এতিয়া পেট বজাৰ কৰোঁগৈ ভোক লাগিছে ৰাতিপুৱা যিহেতুকে শৰাই দিছোঁ ন একো নোখোৱাকৈ আহিছোঁ সেইকাৰণে ভাবিছোঁ হোটেলত ধুনীয়াকৈ কিবা এটা খাই লওঁ ভাত পানী খাই লাহেকৈ ওলাই থাকিম আৰু ভেজাল হৈ গ'ল তোমাৰ ৰখা
চিষ্টেম নাই চবেই খাই আৰু ময়ো ৰখি নাথাকোঁ আৰু আমি ঘৰতে আছো আৰু মোক হেপী বাৰ্থডে ক'বা দেই এনেকুৱা আশীৰ্বাদ কৰিবা দেই একেবাৰে বাহিৰত টাৰ্ণিং আহিছে টাৰ্ণিং এইটো একদম বেয়া কাম আহি পাই গ'লো কিন্তু ভাগৰ লাগিছে উঠি গ'লে গৈ আজি ভিডিঅ'টো কি চাইছা উঠিছে দেখিছে কি চাইছা কি হৈছে তাৰমানে ধৰিবই পৰা আৰু যি কি নহওক যদি ভিডিঅ'টো ভাল লাগিছে কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব